নমস্কাৰ স্বাগতম আপোনালোক সকলোকে আমাৰ এই ইউটিউব চেনেলত স্বাগতম জনালো আজি আমি গৈ আছো যিহেতু মই আপোনালোক কৈছিলো দেহু আছে হি মোৰ লগত আৰু দেহু আৰু আমি আজি গৈ আছো বিদেশ ভ্ৰমণ আপোনালোকে ভাবিছে চাগে গাড়ী লৈ বিদেশ ভ্ৰমণ আউট অফ কান্ট্ৰি কেনেকৈ গৈ আছো হয় আচলতে উদালগুৰিৰ পৰা বেছি দূৰ নহয় ভৈৰৱকুণ্ড আৰু ভৈৰৱকুণ্ডৰ পৰা নিচেই ওচৰত আছে ভূটান বৰ্ডাৰ হয় আমি যিখন আচলতে ভূটান গেট ওচৰতে হয় আৰু আমি সেই ভূটান গেটেদি আপোনালোকক যিমান পাৰো সম্ভৱ ভূটান আজি দেখুৱাম আৰু ভূটানৰ যি ৰজাৰ যি ৰাজত্ব বা ভূটানৰ যি পৰিৱেশ তাৰ যিখিনি জনসাধাৰণৰ জীৱন নিৰ্বাহ কেনেদৰে কি ধৰণৰ সকলোখিনি দেখুৱাবলৈ চেষ্টা কৰিম গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক আমি বাইদেউ এগৰাকীক লগ পাইছিলোঁ তেওঁ হয় কানপুৰৰ তেওঁৰ ট্ৰেইন আচলতে লেট হোৱাৰ কাৰণে ইয়াতে যিহেতু অৰুণাচল যাব ভৈৰৱকুণ্ডৰ হৈ আৰু আমাক লিফ্ট বিচাৰিছিলে আমি দিছিলোঁ সঁচাই কিছুমান মানুহক মানে অজানিতে লগ পোৱা যায় লগ পাই ইমান ভাল লাগিলে थैंक यू सो मच इस जमाने में कोई किसी को लिफ्ट नहीं देता स्पेशली प्लेन्स के एरिया में लेकिन फिर भी मैंने नॉर्थ ईस्ट में जब मैं कदम रखती हूँ तो मुझे बहुत कंफर्टेबल फील होता है तो मैं लिफ्ट यहाँ ले लेती हूँ मुझे पता रहता है कहीं ना कहीं यहाँ के लोग बहुत अच्छे हैं और मैं बहुत लकी हूँ कि अच्छी फैमिली मिली मुझे इस जर्नी में और बातचीत करते हुए पता ही नहीं चला कि मैं कब अपने डेस्टिनेशन में आ चुकी हूँ पहुँच गई हूँ तो थैंक यू सो मच आप लोगों ने लिफ्ट दी আচলতে ভূটানৰ এই যি প্ৰাকৃতিক পৰিৱেশৰ এটা বিশেষ ক্ষেত্ৰ আছে আমি যিহেতু ৰাস্তাত আহোঁতে যেতিয়া আমি ৰ'দটো ইমান এটা গৰম আছিলে আৰু ইয়াৰ ক্ৰমান্বয়ে যেতিয়া আমি ওচৰ চাপি আহিছোঁ ভৈৰৱকুণ্ডৰ বা আমি ভূটান বৰ্ডাৰ যেতিয়া ক্ৰমান্বয়ে ওচৰ চাপি আহিছোঁ এটা মানে ইমান ধুনীয়া এটা বতাহ চাওকচোন জলবায়ুটো কিমান এটা পৰিৱৰ্তন হৈ গৈছে লগে লগে মানে ৰ'দটো নাই আৰু এটা ডাৱৰ টাইপৰ এটা ধোঁৱা কিবা যেন নাই পুৰা এটা ঠাণ্ডা পৰিৱেশ মানে সঁচাই কৈছোঁ আপোনালোকে যদি ভাবে যে ভৈৰৱকুণ্ড আহিম নিশ্চয় আহিব পাৰিব আৰু সেইকাৰণে মই ভাবিছোঁ দেহু আজি গৰম বন্ধত এইবাৰ আমি ভূটান ঘূৰিম আৰু লগতে আমি ভৈৰৱকুণ্ড ঘূৰিম আমি বাহিৰত যাবলৈ কোনো দৰকাৰ নাই এটা ধুনীয়া প্ৰাকৃতিক পৰিৱেশৰ মাজত নদী পানী আৰু এতিয়া যিহেতু মোৰ আপোনালোকে পিছপিনে দেখা পাব প্ৰায় মানুহ পৰিয়াল লৈ বহুত ফেমিলি আহি আছে এইপিনে গাড়ীৰ পৰা গাড়ী হৈ আছে বেক চাইডে মই দেখুৱাই আছোঁ এই গাড়ী হৈ আছে এটা সুন্দৰ পৰিৱেশ যি বাতাবৰণ জলবায়ু একদম ঠাণ্ডা ইয়াতে বহুত ভাল যিটো গৰম মানে আমি অলপ ফিলটো চেৰাপুঞ্জী নিচিনা মোৰ অনুভৱ হৈছে আচলতে সঁচাই বাহিৰৰ পৰা যেতিয়া আমাৰ অসমলৈ নৰ্থ ইষ্টলৈ মানুহ আহে এনেকুৱা ধৰণৰ যেতিয়া প্ৰাকৃতিক পৰিৱেশ দেখা পাব এই নদী পাহাৰ ইমান ধুনীয়া আচলতে জলবায়ু এই গৰমৰ দিনত যি প্ৰাকৃতিক পৰিৱেশৰ প্ৰেমত নিশ্চয় কৰিব আৰু আমাৰ যিখিনি চিনেমা জগতৰ আমি ক'বলৈ যদি যাওঁ আমাৰ কিমান শ্বুটিং আচলতে আমাৰ নৰ্থ ইষ্টত অসমত এনেকুৱা জেগা আছে আৰু সেয়েহে জুবিন দাই এই জেগাখন বাছি লৈছিলে কাঞ্চনজংঘাৰ এটা গানত নিশ্চয় আপোনালোকে কাঞ্চনজংঘাত দেখা পাইছিলে এই নদীখনৰ এই পাথৰখিনিত হ'ল ভূটানৰ মেইন গেট আমি যদি ৰজাৰ দেশলৈ যাবলৈ হয় তেতিয়াহ'লে এই গেট পাৰ হ'ব লাগিব আৰু গেট পাৰ হোৱাৰ আগত আচলতে আমি গৈ চাওঁ যিহেতু চেক কৰি আছে গাড়ীৰ লাইন পাতি আছে আমি গৈ পিনে আগত সুধি চাওঁ কি হয় কি নহয় কেনেকৈ সোমাবলৈ সুবিধা হয় কি কৰিব লাগিব কিবা চাগে নিশ্চয় প্ৰচেছ আছে প্ৰচেছখিনি আমি ফ'ল' কৰোঁ গতিকে ব'লক স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকক কৈছোঁ নহয় ইয়াত আচলতে গাড়ীবিলাক ঘূৰাই আছে দেখিছেনে পাৰ্মিশ্যন দিয়া নাই যাবলৈ ইয়াত কিন্তু আপোনালোকে যদি আহে মই আজি যিখিনি কথা জানিলোঁ মই গৈছিলোঁ তাত যিহেতু ছিকিউৰিটি আছে তাত কিন্তু গাড়ীবিলাক চব ঘূৰাই দিছে যাবলৈ দিয়া নাই যিহেতু মই বহুতখিনি কিছুমান প্ৰচেছ দেখুৱালোঁ মোৰ কিছুমান ডকুমেণ্টছ আছিলে সেই ডকুমেণ্টছখিনি দেখুৱাৰ পিছতে মোক পাৰ্মিশ্যন দিছে অকল মোৰ গাড়ীখনে পাৰ্মিশ্যন দিছে চাওক আৰু কিন্তু বাকী চব গাড়ী ঘূৰাই পঠিয়াই দিছে যিহেতু পুৰা যিৰকম ৰখি আছে পুলিচ বা তেওঁলোকৰ ছিকিউৰিটি দিছে নাই পুৰা টাইট गाड़ी राम राम साहब जी और बेटी और वाइफ और वाइफ है और बेटी है ठीक है थैंक यू मैं गलो विदेश
দেখো আমি এতিয়া বিদেশত গৈ দেখি গম পাইছনে ৱাও ইয়াত ৰজা আছে দেখো গম পাইছে নাই ভূটানৰ ভিতৰত আমি ভূটানৰ গাড়ী সেই ভূটানৰ গাড়ী দিছে ৰেজিষ্ট্ৰেশ্যন দিছে না ভূটানৰ গাড়ী এইখিনি আমি কিং ক'ত আছে আমি সুধিম হা কিং ক'ত আছে হয় ন দেখো কিঙক এবাৰ লগ কৰিব ঘৰবিলাক কিন্তু বহুত হেৰি দেই পুৰণা কাঠৰ যিখিনি আমাৰ কিছুমান ঘৰ আছিলে সেই তেনেকুৱা ধৰণৰ ভূটানৰ ব্ৰিজ এইখন হেঙিং ব্ৰিজ চোৱা কি ধুনীয়া নেচাৰেল প্লেচ দেহুৱে এতিয়া মই দেহুক যেনেকৈ কৈছিলোঁ যে কিং আছে বুলি যে ৰজা আছে যিহেতু ৰজাই শাসন কৰে এতিয়া তাইক এতিয়া ৰজা লাগে মই এতিয়া ৰজাই ক'ৰ পৰা উলিয়াই দিওঁ আৰু ভিতৰলৈ যাব লাগিব আমি ক'ত আছে ৰজাক আমি সুধিব লাগিব ন ধুনীয়া এখন ইয়াতে হেঙিং ব্ৰিজ দেখা পালোঁ আমি তাৰ পৰা ভূটানলৈ সোমাই বেছি সোমাব নালাগে অলপ সোমাই অহাৰ পিছতে ব্ৰিজখন দেখা পায় বহুত ধুনীয়া হয় ইমান ধুনীয়া পৰিৱেশ চব ধুনীয়া গপচ কিন্তু দেই একো ভয় কৰিবলগীয়া একো নাই ধুনীয়াকৈ তেওঁলোকে প্লেট আৰু নতুন হয় এইবিলাক গোটেইখিনি নতুন ৰিপেয়াৰিং কৰি থৈছে ইয়াত চিন্তা কৰিবলগীয়া একো নাই উঠিবলৈ আৰু এইখন ব্ৰিজ দি আমি আহিছিলোঁ গাড়ী লৈ একদম আমি এতিয়া ভূটানৰ মাজত ভূটানৰ ব্ৰিজৰ হেঙিং ব্ৰিজৰ ওপৰত নহয় দেখোঁ ইমানখিনি যেতিয়া চালোঁৱে ভূটানৰ আচলতে দোকানত কি পায় দোকানৰ পইচা এতিয়া আমাৰ চলে নে নচলে সেইখিনি সকলোখিনি চাওঁ ব'লকচোন গতিকে এখন দোকান দেখিছোঁ কি দোকান নাজানো গতিকে গৈ ব'লকচোন দোকানলৈ যাওঁ আৰু কি পায় কি নাপায় আমাৰ পইচা লয় নে নলয় अभी किंग कहाँ मिलेगा ये पूछ रहा है थिम्पू एक दिन लगेगा ना देखो एक दिन लगे जाबा भीतरले बोला एदिन लगे किंग लॉक कर बोले ओ मतलब 20 में आता है इधर आता है ना एक साल में एक दो बार आ जाता है আমি যে মোক যে কৈছে কি হে 5 নম্বৰ ৰজা মানে দেউতাক আছিলে ৰজা তাৰ দেউতাক আছিলে ৰজা তেনেকে এই ৰজাৰ কৈ এতিয়া এটা ল'ৰা হৈছে বুলি কৈছে अभी छोटा है प्रिंस ये চোৱা হে ৰজাৰ ল'ৰা এ ৰজা হ'ব नेक्स्ट বুজি পালা নেক্সট ৰজা হ'ব ভূটানৰ ডিপু আৰু ডিপুত আমি এতিয়া সুধিম কিমান হয় পইচা কি কথা আৰু দামটো চাওক 66.94 গতিকে আমাতকৈ কিমান কম কিয় কম কেলে কম সেইটো নাজানো বাই বাই ভূটান হৈ যাম এতিয়া দেই চাওক আমি গৈ ঘূৰি আহিলোঁ মানুহখিনি লাইন পাতি আছে এইবিলাক গাড়ী ঘূৰাই দিছে দেখিছেনে যাবলৈ দিয়া নাই তো আপোনালোকে আকৌ এবাৰ কৈছোঁ আপোনালোকে আহিব হ'লে কিন্তু ভোটাৰ কাৰ্ডটো আনিবলৈ নাপাহৰিব তাকো হাৰ্ড কপি দেই জেৰক্স নহ'ব মোবাইলত নহ'ব হাৰ্ড কপিটো আনিব কিমান মানুহ নহ'লে ঘূৰি গৈছে সোমাব পৰা নাই যিহেতু এতিয়া খোৱা সময় পাৰে হৈ গৈছে ভোক লাগিছে এই ৰেষ্টুৰেণ্ট এখন দেখিছোঁ ৰিজৰ্ট এখন ভৈৰৱকুণ্ডৰ পৰা আহিয়ে দেই দেহুৱে আকৌ অকল অচিনাকি জেগা দেহুৱে কিহত সোমাই অকল অকল পাৰ্ক লাগে তাই অকল খালি জুলনাখন থাকিলে হৈ গ'ল জুলনা লাগে পাৰ্ক লাগে তাই আসলে যাওঁতে বোলে এখন দেখি গৈছিলে যাওঁতে এখন হেৰি চাই গৈছে তাই এখনত সোমাবলৈ নাপায় যাওঁতে ঠেহ পাতিছিলে
আৰু আমাৰ এতিয়া থাইলেণ্ডৰ ভূটানৰ চকলেট এইটো ভূটানৰ হয় থাইলেণ্ডৰ এটা আছে আমি সেইটো খুলি এতিয়া দেহুৱে খাব দেহুৱে কৈছে এতিয়া তিতা হয় নে মিঠা হয় এতিয়া ভগৱানে জানে বুলি কৈছে কিনাটো কিনিলে আৰু এতিয়া খুলিব জনা নাছিলে আকৌ ভূটান যাওঁ আমি চাই আহোঁ কেনেকৈ খোলে আমাৰ শিকাই দিবলৈ কওঁ বুলি বঢ়িয়া নে বঢ়িয়া ন অঁ টেষ্টি নে মিঠা আৰু গতিকে আপোনালোকক যিমান দূৰ সম্ভৱ ভূটানৰ আমাৰ বাহিৰৰ দেশ আউট অফ কাণ্ট্ৰি আজি গৈছিলোঁ বা বেয়া নাপাব জাষ্ট এটা ধেমালি কৰিলোঁ ভূটানৰ অলপ পৰিৱেশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ কিমান ভাল পালে বেয়া পালে নাজানো পাৰিলে যদি আমাৰ চেনেলৰ আজি ভিডিঅ' আপোনালোকে প্ৰথম চাইছে তেন্তে আশা কৰিম আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আহি থকা দিনত নতুন নতুন ভিডিঅ' দিবলৈ আপোনালোকক চেষ্টা কৰিম গতিকে আজিলৈ আহিছোঁ ধন্যবাদ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰ লগ পাম আজিলৈ বাই বাই